যে তামুলপুর জিলা বিপিএফ বা তামুলপুর জিলা অন্তর্গত গৈবাৰী ব্লকত আজি আমাৰ বিপিএফ দলৰ পৰা যোগদান কাৰ্যসূচী এটা লোৱা হৈছিল। ইয়াত আজি more than 500 ইউপিপিএল বিজেপি কংগ্ৰেছ ঠিক তেনেকৈ বহুত বিষয়ববীয়াসকলে আমাৰ বিপিএফ দলত আজি যোগদান কৰিছে। এই যোগদান কৰা মেইন কাৰণটোৱেই হ'ল আজি বিপিএফ দলে আমাৰ হাগ্ৰামা মহিলাৰ যিটো নেতৃত্বত যি চৰকাৰ চলাই আছে, আমাৰ ইলেকশ্যন সময়ত যিটো 5টা গেৰেণ্টিক লৈ পেলাই ৰাইজৰ আগত গৈছিলোঁ আমি, এই গেৰেণ্টিটো এতিয়া আমাৰ হাগ্ৰামা মহিলাৰ ছাৰে আকৰে পালন কৰিছে। চবেই এই 5টা গেৰেণ্টি যেনে মহিলাসকলৰ কাৰণে 15,000 টকা দিয়া কথা আছিলে, এইটো দিয়া হ'ল, বা ইউথসকলৰ কাৰণে 2 লাখকৈ এইটো দিয়া হ'ল, আৰু এফালে আমাৰ 10,000কৈ দিয়া আছিলে এইটো দিয়া হ'ল, আৰু হেণ্ডিকেপসকলৰ কাৰণেও আমি দিয়া হৈ গ'ল, আৰু জ্যেষ্ঠসকলৰ কাৰণেও আমি দিয়া হ'ল। ইয়াৰ কাৰণে ৰাইজে এতিয়া ভাল পাইছে। বিপিএফ দলৰ বিপিএফ চৰকাৰৰ যিটো নীতি আদৰ্শ বা বিপিএফ দলে আজি ৰাইজক কি দিব পৰা নাই, এইটো চব বুজি পাই পেলাই আজি ৰাইজে বিপিএফ দলক আকোৱালি লৈছে। ইয়াৰ কাৰণে আজি বিভিন্ন দলৰ পৰা আমাৰ বিপিএফ দলত আমাৰ এই গৈবাৰী তামুলপুৰ ডিষ্ট্ৰিক্ট স্থায়ী অফিচত যোগদান কৰিছে। আজি ইয়াত 500জনৰো অধিক ইউপিপিএল আৰু বিজেপিৰ পৰা ইয়াত যোগদান কৰিছে।